কাজিৰঙা এলিফেণ্ট চাফাৰীত বহুত ভিৰ হয় ধুনীয়াকৈ আহি আছে ওৱা খুব ধুনীয়া পৰিৱেশ গুড মৰ্নিং গাইজ মই আজি ৰাতিপুৱা 4টাতে আহিলোঁ আহি পোৱাত আপোনাৰ ছানলাইটটো ভালকৈ অহা নাছিলে মই ভালকৈ ভিডিঅ' ল'বও পৰা নাছিলোঁ এতিয়া যেহেতু 5টা বাজিলে এতিয়া অলপ পোহৰ হৈছে খুব কুঁৱলী পৰি আছে মই আজি আপোনালোকক গোটেই ৰাতিপুৱা পৰিৱেশটো দেখুৱাম যোনটো কাজিৰঙাত খুব ঠাণ্ডা খুব কুঁৱলী পৰি থাকে আৰু ৰাতিপুৱা ছানলাইট ৰাতিপুৱা পোহৰ মই খুব ভাল পাওঁ চবেই ভাল পায় বাৰু আৰু চৰাই মাতবোৰ চৰাইবোৰ উৰি আছে প্ৰকৃতি প্ৰেমীসকলে খুব ভাল পায় আৰু চাইছেনে লাহে লাহে টুৰিষ্টবোৰ অহা আৰম্ভ কৰিছে অলৰেডি 5টা বজাৰ যোনটো স্লট সেই স্লটটো আৰম্ভ হৈ গৈছে অলৰেডি মই সেইখিনি দেখুৱাম ছেকেণ্ড স্লটৰ কাৰণে মানুহবোৰ আহি আছে গাইছ এইটো হৈছে ইক' শ্বপ ইয়াত খুব ভাল ভাল বস্তু পোৱা যায় কাপোৰ পোৱা যায় কাজিৰঙাৰ ব্ৰেণ্ডিঙৰ সৈতে আৰু বহুত কিবা কিবি বস্তু পোৱা যায় টুপি জেকেট খোৱা বস্তু আছে কিবা এয়া চেক কৰি আছে তেওঁলোকে খুব সতৰ্ক যাতে প্লাষ্টিক এটা বস্তু নিব নোৱাৰে ভিতৰলৈ খুব ভাল কাম কৰি আছে চাইছেনে প্লাষ্টিক ওলালেই সেইটো কাৰণে ডাষ্টবিন এটা লৈ লৈছে ওচৰত ইয়াতে থৈ দিব ফটো তুলি আছে খুব ধুনীয়া পৰিৱেশ ইমান ধুনীয়া চৰাই চিৰিকটি মাত কুঁৱলী পৰি আছে আৰু কিটো চাক এইফালে এতিয়া সূৰ্য উদয় হ'ব এতিয়া গাইছ এতিয়া হাতী ট্ৰেকটো চাক একেবাৰে খালী হৈ আছে ফাৰ্ষ্ট ট্ৰিপৰ মানুহখিনি চবেই গ'ল ছেকেণ্ড স্লটৰ মানুহখিনি এতিয়া আহিবলৈ আছে এতিয়া একদম খালী দেখা পাইছে আৰু অকণমান সময়ৰ পিছত একেবাৰে ভৰি থাকিব ইয়াত মানুহ এই চাক ছানৰাইজ হৈ আছে ৱাও ইয়াত কোনো নাই প্ৰথম কেপচাৰ কৰিবলৈ মই সক্ষম হৈছোঁ চাগে চবেই ৱেইট কৰি গৈছে মই আপোনালোকক দেখুৱাম বুলি ভাবি মই অথনিৰ পৰা ৰৈ আছোঁ গাইছ দেখা পাইছেনে ছানৰাইজটো খুব ভাল লাগে মই আহিলে ছানৰাইজটো মই ইয়াত বহুত টাইম ৱেইট কৰোঁ যে ছানৰাইজটো দেখা পাওঁ আৰু ডাইৰেক্ট পোহৰটো আহি পিনে যেতিয়া গাত লাগে খুব ভাল লাগে অলপ চৰ্দি আছিলে যেতিয়া গাত পৰিছে পোহৰটো অলপ গৰম লাগিছে খুব ভাল লাগিছে আৰু এইবোৰ মমেণ্টছ খুব ভাল পাওঁ মই একচুৱেলি মই প্ৰকৃতি মই খুব ভাল পাওঁ জংঘল এনিমেলছ আৰু ছানৰাইজটো মই মিছ নকৰোঁ ৰাতিপুৱা সদায় চাওঁ চবেই ৱেইট কৰি আছে লাহে লাহে আহি থাকিব এতিয়া টুৰিষ্টবোৰ আহিছে লাহে লাহে একদম ভৰি পৰিছে পাৰ্কিং এতিয়া অলপ কুঁৱলী বেছিকৈহে পৰা যেন পাইছোঁ কাৰণ মই অলপ আগত ইয়াতে ভিডিঅ' শ্বুট কৰিলোঁ ইয়াতে ভিডিঅ' ল'লোঁ ইমান কুঁৱলী দেখা নাছিলোঁ কিন্তু সূৰ্য উদয় হোৱাৰ পিছত এতিয়া কুঁৱলীটো অলপ বেছিহে দেখা পাইছোঁ গাইছ ছানৰাইজটো চাওক এতিয়া চাবলৈ কিমান ধুনীয়া হৈছে আৰু মই আপোনালোকক দেখুৱাইছিলোঁ যে যেতিয়া ছানৰাইজ হৈ আছিলে ইমান এটা ফগ পৰা নাছিলে ইমান কুঁৱলী পৰা নাছিলে কিন্তু এতিয়া ছানৰাইজটো হোৱাৰ পিছত অলপ কুঁৱলীটো বেছি পৰা যেন পাইছোঁ আৰু একচুৱেলি বেছি পৰিছে কাজিৰঙা নেশ্যনেল পাৰ্কত ৰাতিপুৱা এলিফেণ্ট চাফাৰী তাকো কুঁৱলীৰ মাজত খুব ধুনীয়া খুব ভাল এক্সপিৰিয়েঞ্চ এটা লাইফৰ মেমৰেবল মমেণ্টছ পায় ইয়াত খুব এইবোৰ অনুভৱ তেওঁলোকে পাহৰিব নোৱাৰে আৰু সেইটো কাৰণে কাজিৰঙা এলিফেণ্ট চাফাৰীত বহুত ভিৰ হয় ধুনীয়াকৈ আহি আছে ফাৰ্ষ্ট ট্ৰিপৰ পৰা তেওঁলোকে খুব ভাল পালে চাগে মুখত হাঁহি আছে আৰু হাতীত বহি পিনে ফগৰ মাজত এলিফেণ্ট চাফাৰী কৰা একচুৱেলি খুব ভাল আপোনালোকে কোনে কোনে এলিফেণ্ট চাফাৰী কৰিছে প্লিজ কমেণ্টত জনাব এফালৰ পৰা আহি আছে আৰু এইফালৰ পৰা গৈ আছে ফটো উঠাই আছে
এইটো হাতীৰ ট্ৰেকটো Yeah. Okay. এইটো নমস্কাৰ দিছে ওয়াও ফটো পোজ দি আছে ওয়াও খুব ধুনীয়া পৰিবেশ খুব ধুনীয়া ভিউ এটা আর সেফালৰ পৰা আহি আছে আপোনালোকে যদি কোনোবা এলিফেন্ট সাফাৰি কৰিম বুলি ভাবিছে যদি ডিসেম্বৰ লাষ্ট আৰু জানুৱাৰী ফাৰ্ষ্ট হয় তেন্তে প্লিজ আপোনালোকে আগতীয়াকৈ এডভান্সকে টিকেট লৈ ল'ব কাৰণ মুৰামুৰিকে টিকেট একেবাৰে পোৱা নাযায় আৰু সেইটো টাইমত টুৰিষ্টৰ খুব গেদাৰিং হয় আৰু হাতী ইমানো নাই যে গোটেইখিনি মানুহক কন্ট্ৰোল কৰি ল'ব পাৰে আৰু এওঁলোকে সাফাৰি কৰি আহিলে সেই ট্ৰেকত মানুহখিনি নমাব সেইকাৰণে ৰৈ আছে আৰু এওঁলোকে সবেই ফটো লৈ আছে ইয়াত হাতী এজনী নাম আছে শিৱানী তেওঁ খুব ভালকৈ ডান্স কৰে বোলে মই হাতীটো বিচাৰি আছোঁ আপোনালোকক দেখুৱাবলৈ শিৱানীৰ ক্লিপ ডান্সবোৰ মই আপোনালোকক দেখুৱাম আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কাজিৰঙা ৱাইল্ড লাইফ অসমৰ ৱাইল্ড লাইফ চাবলৈ আৰু একচুৱেলি অসমৰ ৱাইল্ড লাইফ চাবলৈ বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে আৰু পইচাও বহুত খৰচ হয় আৰু সময় সবেই ওলাব নোৱাৰে চ' আপোনালোকে মোৰ চেনেলৰ জৰিয়তে কাজিৰঙা জীপ সাফাৰি হওক এলিফেন্ট সাফাৰি হওক কাজিৰঙাত যিমানকেইটা ৰেঞ্জ আছে গোটেইখিনি মই কভাৰ কৰিম আপোনালোকে ছাবস্ক্ৰাইব কৰি থ'ব আৰু ভিডিঅ'টো যদি পাৰে প্লিজ লাইক এটা কৰি দিব চব হাতী আহি ৱেইট কৰি আছে কিছুমানে নমাব কিছুমানে উঠাব এলোকৰ হল এলোক গৈ আছে এই হাতীটো যে দেখা পাইছে এই হাতীটোৰ বয়স 72 ইয়াৰ্ছ 72 ইয়াৰ্ছ আছে এইটো হাতী চব হৈ গ'ল সাফাৰি হৈ গ'ল আপোনালোকে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব আহিব লগা ভিডিঅ' বহুত ভাল ভাল ভিডিঅ' আহিব চেণ্ট্ৰেল ৰেঞ্জ বুঢ়া পাহাৰ অগৰাতলি বাগৰি এলিফেন্ট সাফাৰি খুব ভাল ভাল ৱাইল্ড লাইফ ভিডিঅ'ছবোৰ আহিব ভাল ভাল ব্লগ আহিব আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব আৰু প্লিজ লাইক এটা কৰিবলৈ নাপাহৰিব